নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ডিছকাছ কৰিম গ্ৰেফাইট পেঞ্চিল আৰু চাৰ্কোল পেঞ্চিলৰ মাজৰ পাৰ্থক্যটো। ডিফাৰেঞ্চ বিটুইন গ্ৰেফাইট পেঞ্চিল এণ্ড চাৰ্কোল পেঞ্চিল। ইয়াত লিখিছোঁ মই গ্ৰেফাইট পেঞ্চিল 10B ডাল লৈছোঁ আৰু গ্ৰেফাইট পেঞ্চিলে কেনেকৈ কৰে দেখাইছোঁ। ইয়াত এটা মই চাৰ্কোল আঁকিলোঁ আৰু এইটো ফিল আপ কৰিছোঁ। এইডাল গ্ৰেফাইট পেঞ্চিল হয়, আৰ্ট লাইনৰ গ্ৰেফাইট পেঞ্চিল। কেনেকৈ কৰে চাই লওক। এইটো মই ফিল আপ কৰি দিছোঁ আৰু ইয়াৰ পিছত কৰিম আমি চাৰ্কোল পেঞ্চিলডালে। এডাল হৈছে গ্ৰেফাইট পেঞ্চিল। গ্ৰেফাইট পেঞ্চিলডাল কৰিলোঁ, অলপ ডাৰ্ক আহিছে দেখিছেনে? মন কৰিব। ইয়াৰ পিছত কৰিছোঁ এইটো চাৰ্কোল পেঞ্চিল ছফ্টডালে কৰিম আমি। এডাল কেমলিনৰ হয়। ইয়াত আমি আকৌ এটা কৰিম চাৰ্কোল কৰিম। লাইক শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকল। ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট কৰিব কেনেকুৱা হৈছে। ইয়াত এইটো চাৰ্কোল কৰিছোঁ দেখিছেনে? এইটো ডাৰ্ক হ'ব, যথেষ্ট ডাৰ্ক আহিছে দেখিছেনে? এইটো ডাৰ্ক হৈছে। আমি গোটেইটো ফিল আপ কৰি দিম। চাৰ্কোল পেঞ্চিলডাল বহুত ডাঠ থাকে আৰু গ্ৰেফাইট পেঞ্চিলতকৈ চাৰ্কোলডাল ছফ্ট হয়। গ্ৰেফাইটে হৈছে আৰু চাৰ্কোল মানে হৈছে এঙাৰ, যিটো এঙাৰৰ পৰা প্ৰস্তুত কৰা হয়। দেখিছেনে? আৰু চাইন কৰে। গ্ৰেফাইট পেঞ্চিলডালে লাইটিঙত চাইন কৰে। এইটো দেখিছেনে? লাইট পৰিলে চাইন কৰে আৰু চাৰ্কোলডাল চাইন নকৰে। আৰু বেষ্ট সেইকাৰণে চাৰ্কোলডাল হয়। গ্ৰেফাইটডালতকৈ চাৰ্কোলডাল বেছি বেষ্ট হয়। এতিয়া মই গ্ৰেফাইটডালে শ্বেডিং কৰি চাম। এয়া শ্বেডিং কৰিছোঁ, 10B গ্ৰেফাইটডালে কৰিছোঁ দেখিছেনে? আৰু ইয়াৰ পিছত কৰিম আমি চাৰ্কোলডালে কৰিম। চাৰ্কোলডাল বেছি ডাৰ্ক আহে। আমি ডাৰ্ক এৰিয়া কৰিবৰ কাৰণে চাৰ্কোল পেঞ্চিল ইউজ কৰিব লাগে বেছি ডাৰ্ক দেখাবৰ কাৰণে। তো আজি ইমানখিনি আছিলে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ।